চবে ইমান মৰম দিছে, আশীৰ্বাদ দিছে। থেংক ইউ চবকে, বহুত ভাল লাগিছে। নমস্কাৰ বন্ধুসকল, নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোলৈকে। আৰু আজি আমি গৈ আছোঁ সৰুপথাৰ মহাবিদ্যালয়লৈ, যিহেতু কমনৱেলথ গেমছত যি লন বল খেলি সোণৰ পদক আনিবলৈ সক্ষম হৈছে নয়নমণি শইকীয়া। আৰু নয়নমণি শইকীয়া আজি নিজ বাসগৃহত আহি আছে আৰু সৰুপথাৰ মহাবিদ্যালয়লৈ যাম, যিহেতু যি বৰপথাৰ যি ব্ৰিজৰ পৰা এক বাইক ৰেলীৰে আদৰি আনিব আৰু গোটেইখিনি দেখুৱাম, চাই থাকক। আৰু ফাইনেলি আমি পাই গ'লোঁ, এই হৈছে সৰুপথাৰ মহাবিদ্যালয়। এইফালে চাব পাৰিছে অভিনন্দন অনুষ্ঠান, খুব ধুনীয়াকৈ স্বাগতমৰ গেট বনাই থৈছে। আৰু এইখন হৈছে কলেজখন। ভিতৰখিনি অকণমান দেখুৱাম আপোনালোকক আৰু ডাইৰেক্ট যাম ছাত্ৰ ছাত্ৰীসকল আছে সিহঁতৰ কাষলৈ যাম। শইকীয়া আজি স্বগৃহত আহি উপস্থিত হ'ব আৰু আমি সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ তৰফৰ পৰা অফুৰন্ত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। তেখেতক বৰপথাৰ দলঙৰ পৰা আদৰা হ'ব আৰু গোটেই তাৰ পৰা এটা বাইক ৰেলী কৰা হ'ব আৰু তেনেদৰে আচলতে আদৰাৰ সম্পূৰ্ণ বৰ্তমান আছোঁ, এইখন হৈছে যি সৰুপথাৰৰ প্ৰেক্ষাগৃহ, কলেজৰ প্ৰেক্ষাগৃহত আছোঁ আৰু ভিতৰসমূহ দৃশ্য দেখুৱাম, চাই থাকক। ওলাইছোঁ, এয়া হৈছে বৰপথাৰৰ যি দলং পাম কিছু সময়ত, আৰু তাত বহুতো দল সংগঠনৰ লোকসকল আছে আদৰিবলৈ, চাই থাকক তেতিয়ালৈকে। আৰু এয়া চাব পাৰিছে এনেধৰণে আচলতে প্ৰস্তুতি চলাইছে ইয়াত, যিহেতু আদৰিব আৰু কিছু সময়ৰ ভিতৰতে কিছু সময় পাছতে আহি পাবহি আমাৰ মাজত নয়নমণি শইকীয়া। আৰু মানুহ চাব পাৰিছে ইয়াত এনেধৰণে ইমান ভিৰ হৈছে, বহুত মানুহ আহিছে, বহুত মানে বহুত। ইয়াৰ পৰা ৰেলীৰে আদৰি নিব, ৰেলীখনো আপোনালোকক দেখুৱাম, ত' চাই থাকক। আচলতে নয়নমণি শইকীয়া আহি উপস্থিত হৈছে আৰু পোনে পোনে তেওঁৰ পৰা কথা বতৰা চেষ্টা কৰিম, গতিকে চাই থাকক। আৰু এয়া আহি আমাৰ মাজত উপস্থিত হৈছে নয়নমণি শইকীয়া। আৰু এয়া চাব পাৰিছে দল সংগঠনৰ লোকসকল আছে, দল সংগঠনৰ যি লোকসকলে আচলতে এনেধৰণে গামোচা চেলেঙেৰে আদৰিছে, সম্বৰ্ধনা জ্ঞাপন কৰিছে, গতিকে চাই থাকক, গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক। নয়নমণি শইকীয়াত আহি পোৱাৰ লগে লগে সকলোৱে নয়নমণি শইকীয়া ইতিমধ্যে তেওঁ এই স্থানত উপস্থিত হৈছে। মই আকৌ যাব বিচাৰিছোঁ আচলতে সমাগম চাব পাৰিছে, সকলো সাংবাদিক বন্ধুসকল আছে, সাংবাদিক ককাইদেউসকল আছে আৰু এনেধৰণে সকলোৱে আৰু আচলতে সৰুপথাৰ এখন গাঁৱৰ পৰা গৈ আজি ইংলেণ্ডৰ বাৰ্মিংহামত যিজনে নয়নমণি সেৱা লৈছে, তেওঁ প্ৰথমবাৰৰ বাবে সেৱা লৈছে, নিজৰ মাতৃভূমি নিজৰ ভূমিখনৰ প্ৰতি এজনে সেৱা হৈছে, সমৰ্পিত হৈ আহিছে। তেওঁ যি শ্ৰদ্ধা, যি মাতৃভূমিৰ প্ৰতি যি শ্ৰদ্ধা, এই শ্ৰদ্ধা তেওঁ এইটো এটা মানে ভাবিব নোৱাৰা মানে অনুভৱ আৰু বুজাব নোৱাৰা অনুভৱ, মানে ভাবিব নোৱাৰা অনুভৱ। আপোনালোকে ইমান মৰম দিব বুলি কাহানি ভবা নাছিলোঁ, মানে এতিয়া মানে ইমান মৰম দিছে, মানে মই এনেকুৱা অনুভৱ হৈছে যেন মই ল'ব পৰা নাই, মানে বহুত ভাল লাগিছে। মই আপোনালোকক সকলোকে ভালকৈ লগ পাম, মানে এনেকুৱা অনুভৱ হৈছে যেন মই সঁচাকৈয়ে মানে ধনশিৰি মহকুমাত জন্ম লৈ মানে বহুত মানে এটা গৌৰৱ অনুভৱ কৰিছোঁ মানে। আৰু এয়া আছিল ইয়াৰ পৰিৱেশ, আৰু ইয়াৰ পৰা এতিয়া বাইক ৰেলীৰে আদৰি নিয়া হ'ব সৰুপথাৰ মহাবিদ্যালয়লৈ নিয়া হ'ব। গতিকে আমি যাওঁ বলক সৰুপথাৰ মহাবিদ্যালয়।
আজিৰ ভিডিঅ'টো ইমানটি আছিলে। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি এবাৰ জনাব।